4 বছৰত আমিতো বহুত এভিকশন কৰিছো আৰু এভিকশন কৰা জায়গাবিলাকত দ্বিতীয়বাৰ আমি সোমাবও দিয়া নাই কিন্তু এইবিলাক যুঁজি থাকোতে 10-15 বছৰ যুঁজিব লাগিব একেবাৰে লগে লগে আৰু বহুত সময়ত মানুহে নুবুজে যে নোটিছখন দিলেই হ'ল নোটিছখন দিলেও নহব সুপ্ৰিম কোৰ্টে এটা নিয়ম বনাই দিছে তাকো পালন কৰিব লাগিব কিন্তু প্ৰত্যেকখন জিলাতে এটা অন্তত আমি এভিকশন কৰিছো আৰু আমাৰ দিনত আটাইতকৈ ডাঙৰ সফলতা হ'ল যে এতিয়া মানুহে মাটি দখল কৰিব ভয় কৰে আগতে যেনেকে দখল কৰিছিল মই এটা আপোনালোকক সৰু উদাহৰণ দিছো কেইদিনমান আগতে মই গোৱালপাৰা পূবত গৈছিলো গোৱালপাৰা পূবটো এটা হিন্দু সমষ্টি আছিল এটা সময়ত বাগবৰৰ পৰা নদী ভাঙা বুলি কৈ প্ৰায় 20-25 হাজাৰ মানুহ গোৱালপাৰাত বাগবৰৰ পৰা গুচি গ'ল আৰু গোৱালপাৰা সিটটোত হিন্দুসকলৰ তেওঁলোক মাইনৰিটি হৈ গ'ল এই কথাটোকে মই মনত ভাবি আছো যে যদি কোনোবা এটা সমষ্টিত নতুনকৈ মানুহ আহি সমষ্টিটোৰ জনগাঁথনি পৰিৱৰ্তন কৰে সিটো ৰাজনৈতিকভাৱে ভয়াৱহ সেইকাৰণে সিদিনাখন গোৱালপাৰাত গৈ মই নিজে পৰিৱেশটো লক্ষ্য কৰি আহিছো আৰু তেওঁলোকে ভোটৰ নামটো বদলাই লয় আৰু ভোটৰ নামটো বাগবৰত ৰাখিলেও বেলেগ কথা আছিলে যদি ইজনে সিজনৰ প্ৰতি আমি সন্মান নেদেখাও আৰু মানুহে যদি ভাবে যে আমি দখল কৰো তেতিয়ালে অসমৰ পৰিৱেশটো বেয়া হ'ব কিন্তু বাগবৰৰ মানুহ যদি বাগবৰতে থাকে জনিয়া মানুহ জনিয়াত থাকে নলবাৰী মানুহ নলবাৰীত থাকে তেতিয়া এই সংঘাতটো নোহোৱা হৈ যায় এই কথাটোকে মই আমাৰ সংখ্যালঘু নেতাখিনিক বুজাই থাকো যে আপোনালোকে অলপ কিছুমান কথা বুজক যদি আমিও আপোনাৰ কথা বুজো আপুনিও আমাৰ কথা বুজে তেতিয়াহ'লে অসমতো অশান্তি গণ্ডগোল কতো নহয় প্ৰথমতে মাটি ল'ব মাটাৰ পিছত তাতে ভাড়াঘৰ বনাব ভাড়াঘৰ বোৱাৰ পিছত ভোটাৰ তালিকাৰ নামটো বদলাব এইটো অলপ বেয়া প্ৰক্ৰিয়া